বান্ধৱীসকল, মই পম্পীয়ে আপোনালোকক মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ থেকেৰা টেঙাৰ জোল। এই টেঙাৰ জোলখন গৰমৰ দিনত খাবলৈ বহুতে ভাল লাগে। আপোনালোকে মই ভিডিঅ'ত দেখুওৱা ধৰণে এবাৰ বনাই খাবচোন। মই ইয়াতে কম মছলা পাতি ব্যৱহাৰ কৰি আঞ্জাখন বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে নিশ্চয় গম পাব। বলকচোন এতিয়া ইয়াৰ কাৰণে কি সামগ্ৰীৰ প্ৰয়োজন হয় ফাৰ্ষ্টতে দেখাই লওঁ। মই 3 পিচ ৰৌ মাছ লৈ লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰিব। আৰু মই 4 পিচ থেকেৰা টেঙা 1 ঘণ্টাৰ কাৰণে পানীত তিয়াই থৈ দিছোঁ। আপোনালোকে যদি এই থেকেৰা টেঙাৰ আঞ্জাখন তৎক্ষণাত বনায় তেতিয়াহ'লে গৰম পানী তিয়াই থ'ব পাৰিব। আৰু মই এইখিনি পিঠাগুড়ি লৈ লৈছোঁ। ইয়াৰ সলনি আপুনি আলুও লৈ ল'ব পাৰে। মই 1 কাপ লৈ লৈছোঁ পিঠাগুড়ি। আৰু মই এইখিনি হাফ চামুচ বগা সৰিয়হ লৈ লৈছোঁ। আপুনি ক'লা সৰিয়হ ল'ব পাৰে। তাৰপিছত মিঠাতেল 4 চামুচ লৈ লৈছোঁ। নিমখ সোৱাদ অনুসৰি, হালধি 1 চামুচ, জলকীয়া মই 1টা লৈছোঁ। আপুনি কম বেছি কৰিব পাৰে। ফাৰ্ষ্টতে এতিয়া মই মাছখিনিত হালধি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি ল'ম। আৰু এইখিনি মই ভালদৰে সানি ল'ম। এয়া মোৰ সানা হৈ গ'ল। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত মই মিঠাতেলখিনি দি দিছোঁ। এইখিনি ভালদৰে গৰম হ'ব দি দিম। তেলখিনি গৰম হোৱাত মই মাছ কেইপিচ লাহে লাহে বহাই দিম। মিডিয়াম টু ল' ফ্লেমত ৰাখিছোঁ মই গেছটো, কাৰণ মাছ বহুত চিটকে আপোনালোকেতো জানেই। এতিয়া মই ওলোটাই দি দিম। এনেকৈ ওলোটাই পালোটাই মই ইয়াক অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম। এয়া দেখিছে মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাছ কেইপিচ এখন প্লেটত উলিয়াই ল'ম। আৰু সেই একেখন কেৰাহীতে মই তেল কমকৈ ব্যৱহাৰ কৰিছোঁ। টেঙাৰ আঞ্জাত তেল বেছিকৈ ল'লে ভাল নালাগে খাব। আৰু এতিয়া মই ইয়াতে সৰিয়হখিনি দি দিম। সৰিয়হখিনি ফুটাৰ কাৰণে মই ঢাকনিখন অলপ টাইমৰ কাৰণে দি দিম। ঢাকনিখন গুচাই এতিয়া মই টেঙাৰ পানীখিনি সৰিয়হখিনিৰ ওপৰত দি দিম। এইখিনি মই ভিডিঅ' কৰা নহ'ল, বেয়া নাপাব। এতিয়া মই এইখিনি ভালদৰে উতল আহিব দিম। এতিয়া মই পিঠাগুড়িখিনিত অকণমান পানী মিক্স কৰি ভালদৰে এনেকৈ ঘুটি ল'ম। আৰু এইখিনি এতিয়া মই টেঙাৰ আঞ্জাখনত দি দিম। এতিয়া এইখিনিও মই ভালদৰে উতল আহিব দি দিম। যেতিয়া পানীখিনি শুহি যাব তেতিয়া গোটাৰ নিচিনা হ'ব। এনেকৈ হেতাখনেৰে ভালদৰে ইয়াক মিহলি কৰি দি দিব। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি 1 চামুচখিনি দি দিম। আৰু এইখিনিও মই হেতাখনেৰে ভালদৰে মিহলি কৰি দিম। আৰু জলকীয়াটো মই ইয়াতে যোগ কৰি দিলোঁ এতিয়া। আৰু এইখিনি মই ভালদৰে এনেকৈ 5-6 মিনিটৰ কাৰণে ভাজি থাকিম। এতিয়া মই ইয়াতে 2 গিলাচ পানী ব্যৱহাৰ কৰিম। আপোনালোকে পানীটো কম বেছি কৰিব পাৰিব। আৰু এইখিনি ভালদৰে এতিয়া লৰাই দিম। এইখিনি এতিয়া উতল আহিব দি দিম। উতল অহাত মই ইয়াতে ভাজি থোৱা মাছ কেইপিচ যোগ কৰি দিম। মাছ কেইপিচ মই যোগ কৰি দিলোঁ আঞ্জাখনৰ লগত।
এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ভালদৰে উতল আহিব দি দিম। এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ উতল আহি আছে। মই গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। আপোনালোকে যিমানটোমান জোলখিনি ৰাখিব, গাঢ় কৰিব, সেইখিনিতে আপোনালোকে গেছটো অফ কৰি দিব। মই অকণমান জোলখন পনীয়া টাইপ কৰিম। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ 10 মিনিট হৈ গ'ল। এয়া আপোনালোকৰ আগত মই টেঙাৰ আঞ্জাখন অলপমান বাতি এটাত উলাই দেখাই দিছোঁ। কেনেকুৱা হ'ল জনাবচোন। আৰু আপোনালোকে এনেকৈ পিঠাগুড়িৰে বনাই খাব ট্ৰাই কৰিব এদিন ঘৰত। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু শ্বেয়াৰ কৰিও দিব। আৰু যদি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে আগতীয়াকৈ পাই যাব। আজিলৈ আহিছোঁ বাৰু। নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই বাই।